খবৰ নিশ্চয় সকলোৰে ভাল আৰু সকলোৰে ভালেই হওক তাৰেই কামনা কৰিছো। এতিয়া মই পাকঘৰত আহিছো। এতিয়া দুপৰীয়াৰ ভাত বনাম। 12:30 বাজিল বৰ্তমান। আৰু মই আজি অমিতাৰ ফুলৰ খাৰ বনাম বুলি ভাবিছো। এইখিনি হৈছে অমিতাৰ ফুল। আৰু মই অমিতাৰ ফুলৰ খাৰ কেনেকৈ বনাও আপোনালোককো দেখুৱাম আৰু ভিডিওটো শেষলৈকে চাই থাকিব। এই অমিতা গছডালৰ পৰাই মই অমিতাৰ ফুলখিনি ছিঙি আনিছো। অমিতাৰ ফুলখিনি মই প্ৰথমতে এনেকৈ ছিঙি লৈছো। এতিয়া মই এনেকৈ কেৰাহীটো গৰম কৰি লৈ ইয়াত একনি দিওঁ। ইয়াত এনেকৈ ফুলখিনি দি মই ভালকৈ ভাজি ল'ম। চাই থাকিব ভিডিওটো। ইয়াত এনেকৈ মই ছদা খাৰ দি দিম। আমাৰ ঘৰুৱা খাৰ নাই, সেই ছদা খাৰে খাব লগা হয়। আৰু আদা নহৰুৰ পেষ্ট ইয়াত দিম। একেবাৰে নিমখ দি ভাজি ল'ম ভালকৈ। চাই থাকিব। এতিয়া অমিতাৰ ফুলখিনি ভজা হৈ গৈছে। ইয়াত এতিয়া জোখাৰে পানী দি ল'ম। ইয়াত পানী দি দিছোঁ। উতল আহিবলৈ দিম। আৰু এতিয়া উতল আহিছে চাওক। এতিয়া মই পিঠাগুড়ি অলপমান গলাই ইয়াত ঢালি দিছোঁ। আৰু এইখিনি এতিয়া ভালকৈ উতল আহিবলৈ দিম। অলপ অলপ উতল আহিব ধৰাত মই ইয়াত মাছখিনি দি দিছোঁ। খাৰ আঞ্জাত সৰু মাছ দিলে বেছি ভাল হয়, কিন্তু সৰু মাছ নাছিল। সেইকাৰণে মই ডাঙৰ মাছৰ টুকুৰা আছিল তাকে দি দিছোঁ। এইখিনি ভালকৈ উতল আহিবলৈ দিম। এইখিনি ভালকৈ উতল আহিছে। এতিয়া ধনিয়া পাতখিনি ইয়াত দি দিছোঁ। আৰু এতিয়া মোৰ আঞ্জাখন হৈয়ে গৈছে। এয়া চাওক হৈ গৈছে। আৰু বাবু এইফালে এনেকৈ খেলি আছে অকলে অকলে। সি অকলেই থাকে, এনেকৈ খেলি থাকে সি ঘৰত। আজিৰ ভিডিওটো চাই আপোনালোকৰ কেনে লাগিল? যদি ভাল লাগিল তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।